18 শতিকাৰ আৰম্ভণিতে উত্তৰ পাৰলৈ আহিছিল উজনিৰ গিৰিফৈত। তাৰে মধ্যমণি ডেকা সুন্দৰ গিৰিৰ ইয়াতেই বসতি হ'ল। সেই গিৰিৰ নামেৰেই এদিন গাঁৱৰ নাম হ'ল ডেকা সুন্দৰ। খোলে তালে শিক্ষাই দীক্ষাই সাহিত্য সংস্কৃতিৰে জাকত জিলিকি ৰ'ল। গাঁওখনি জনমে মৰণে তুমি আমাৰ পুণ্য জন্মভূমি। আপোন গাঁওখনি মোৰ উপজা গাঁওখনি জনমে মৰণে তুমি আমাৰ পুণ্য জন্মভূমি। আপোন গাঁওখনি মহিমা মণ্ডিত বকামুৰা পথাৰে হাত বাউলি মাতে প্ৰতি 5 বছৰে। বাৰে চহৰীয়া ভাওনাৰ মহিমা বিলালে নমস্য শুনিল কোঁৱৰে। প্ৰখণ্ডই জননীৰ মান ৰাখিলে নিজ তেজেৰে। প্ৰখণ্ডই জননীৰ মান ৰাখিলে নিজ তেজেৰে। বহু প্ৰতিভা ধৰে নিজ প্ৰতিভাৰে উজলালে গাঁওখনি ডেকা সুন্দৰ গাঁওখনি। ও মোৰ উপজা গাঁওখনি জনমে মৰণে তুমি আমাৰ পুণ্য জন্মভূমি। আপোন গাঁওখনি নতুন পুৰুষে আজি গায়ন বায়নেৰে নামঘৰ শুৱনি কৰি সত্ৰীয়া সংস্কৃতি সমন্বয়ৰ হেতুৰে ধৰি আছে গাঁওখনি। অন্ন নোখোৱা আটাৰ থান মহান তীৰ্থখনি। অন্ন নোখোৱা আটাৰ থান মহান তীৰ্থখনি। প্ৰতি জনৰে হৃদয়তে আজি সেৱাৰ পুণ্য ভূমি ডেকা সুন্দৰ গাঁওখনি। মোৰ উপজা গাঁওখনি জনমে মৰণে তুমি আমাৰ পুণ্য জন্মভূমি। আপোন গাঁওখনি আজি প্ৰতি ঘৰে ঘৰে প্ৰতি জনে জনে বহাগীৰ বা লাগিছে মনত। বহাগী মেলাৰ সোণালী জয়ন্তী
উখল মাখল হবাৰো প্ৰাণত গাঁৱৰ প্ৰবাস